নমস্কাৰ সকলোকে মোৰ চেনেলত স্বাগতম জনাইছো। এয়া আমাৰ টিকলু পুৰা খাই আছে চিপছ, ভাত পানী খোৱা ধান্দা নাই আৰু চিপছ খাই অকল। এইবাৰ আপোনালোকক দেখাও মোৰ ফুলখিনি। এজোপা নাৰ্জী ফুল আৰু টাবটো কেনেকুৱা লাগিছে, গ্লাছৰ পেকেটত থৈছোঁ দেই। তাৰপাছত এজোপা ফুলৰ নামটো মই নাজানো, কিন্তু কালাৰটো ধুনীয়াই লাগিছে, ফুলিবলৈ আৰম্ভ কৰিছে আৰু এজোপা ইয়াতো মই গ্লাছৰ পেকেটতে ৰাখিছোঁ, যিহেতুকে এইবোৰ ছিজন ফুল, গতিকে এনেও আৰু কেইদিনমান ফুলিব। এজোপা হোৱাইট কালাৰ। তাৰপাছত এজোপা অধিৱেশনৰ পৰা অনা হৈছিলে, পানী দি দিলে আৰু পাতখিনি পূৰা সতেজ হৈ যায়, নহ'লে আকৌ এনেকৈ মৰহিয়ে যায়। এজোপা তাৰপাছত এইফালে আছে সতেজ হৈ যায়। ইয়াতে আছে টিকলু মিকলু ফুল এটা, এইটো ভিতৰৰ ফুল হয় আৰু ইয়াতে মই এনেই ৰাখিছোঁ। এজোপা ফুলিবলৈ আৰম্ভ কৰিছে আৰু এজোপা চাওক, ধুনীয়াই লাগিছে ফুলজোপা। মই ফুলবোৰৰ নামবোৰ নাজানো দেই, আপোনালোকে জানে যদি কমেণ্ট কৰি জনাবচোন। এইজোপা হৈছে ইন্দ্ৰমালতী, বহুত ডাঙৰ ডাঙৰকৈ ফুলিছিলে, এতিয়া বৰ্তমান মৰহি গ'ল, আকৌ আৰম্ভ কৰিছে আৰু ফুলিবলৈ। তাৰপৰা এজোপা ডাঙৰ আৰু এইটো চাওক, মই বনাইছোঁ দেই। এইটো হৈছিলে তেলনা গেলন, আৰু এইটো কাটি পিনে মই এনেকুৱা ছিষ্টেমত ৰাখিছোঁ। এইটো কেনেকুৱা লাগিছে, এজোপা সৰু সৰু এল'ভেৰা। এইজোপা ফুলিছে। মোৰ ইন্দ্ৰমালতীজোপা কেনেকৈ ভাঙিলে, এজোপা কিন্তু বহি দিলে নি ইয়াত মানুহ। ইয়াতে মোৰ হাজবেণ্ডে জলকীয়া পুলি ৰুইছে, ভোট জলকীয়াৰ পুলি, এইবিলাক চিমেণ্টৰ বস্তাত ভৰাই কিনে ৰুইছে। আৰু তাৰপাছত আৰু এটা বস্তু দেখাওঁ দেই। প্ৰথম মই পাইছিলোঁ এটা বস্তু, এইটো চাওক, কিমান ধুনীয়া চাওকচোন। ষ্ট্ৰবেৰী পকিবলৈ আৰম্ভ কৰিছে আৰু বেটাই অকল খাওঁ খাওঁ কৰি থাকে, এতিয়া আৰম্ভ হৈছে, কাইলৈ মানে খাব পাৰিব। আৰু এইটো এটা টিকলু মিকলু লাগিছে। তাৰপৰা এই 3জোপা ষ্ট্ৰবেৰীয়ে হয়, এইজোপা ফুলিছে আৰু আছে ফুল। এইজোপা চাওকচোন, কেনেকুৱা ধুনীয়া কালাৰ, পিটনীয়া। এজোপা আৰু কেকটাছ টাইপৰ। এইজোপা বৰ ধুনীয়াই ফুলে, বেলি ফুলৰ নিচিনা, খালি এতিয়া ফুলি আৰু মৰহিছে, আৰু এইকেইটা ওলাইছে আকৌ সৰু সৰু কলি। এইজোপা চাওক, একদম পখিলাৰ নিচিনা, সেইটো দেখিছে, বেঙুনীয়া। আৰু ইয়াতে এজোপা আছে ছাল কোঁৱৰী গছ, এইজোপা বহুত ডাঙৰ হৈ গ'ল। এজোপা ৰেড কালাৰ, এইজোপা পিটনীয়া। ঢেকীয়া ফুল, লাকি বেম্বু, জোপা ফুলি মৰহি গৈছিলে, আকৌ ফুলিছে দেই, আকৌ ফুলিবলৈ আৰম্ভ কৰিছে। কালাৰটো খুব ধুনীয়া। এজোপা এইজোপা চিনি পাইছেনে? জোপা হৈছে হাস্তাহানা, ফুলা নাই বাৰু, ফুলিবহে আৰম্ভ কৰিব আৰু ফুলিবলৈ। খুব ধুনীয়া গোন্ধাই ফুলিলে। আৰু এজোপা একদম দুৱাৰ মুখতে আমাৰ এজোপা ধুনীয়া তুলসী গছ আছে। তুলসী গছ দুৱাৰমুখত থাকিব লাগে বুলি কয়, সেইকাৰণে মই একদম সন্মুখতে তুলসী গছজোপা ৰাখিছোঁ।
আৰু এইকেইটা এনেই আৰু এইটো কি ফুল নাজানো ফুলিলেহে গম পাম এইজোপা হৈছে মানি প্লেণ্ট বগাব আৰু ইয়াত দিছোঁ তেনেকৈ এইবিলাক এনেকৈ ৰাখিছোঁ আজিলৈ আহোঁ ইমানতে কেনেকুৱা লাগিলে জনাবলৈ নাপাহৰিবচোন আৰু ফুলবিলাকৰ নামবোৰ যদি জানে আপোনালোকে জনাই দিব লগতে শ্বেয়াৰ কৰিব লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব